তই কান্দি কাটি নাখাই নবৈ এনেকৈ থাকিলে কি হ'ব? খুদাৰ কিবা খং উঠিহে এই পৃথিৱীলৈ যুঁজ বাগৰ বেমাৰ আজাৰ ইত্যাদিবোৰ পঠিয়াই দিছে। কি কৰিবি মাই? অকল তোৰে এনে হোৱা নাই। এনেকৈ কান্দি কাটি একো লাভ নাই বুইছ। এতিয়া যেনে তেনে জানটোহে বচাব লাগে। কতই মাক বাপেক হেৰুৱাইছে, ঘৰ বাৰী গৈছে। কপালত আৰু যি লিখা আছে। মায়ো, মই গাখীৰ অকণকে তপতাই দিওঁ, তই খাই ল। পেটটো জোৰ পৰিলে ভাল পাবি। মাইজনীৰ অৱস্থা নোহোৱা হ'ল। হায় আল্লাহ, আল্লাহ। নালাগে গাখীৰ তপতাব, মোৰ একো খাবৰ মন যোৱা নাই। গাটোহে জ্বৰ জ্বৰ লাগিছে। এই তোৰ জ্বৰ হোৱা নাই অ। ভোক চৰিহে কিবা গাখন ইচাত বিচাত লাগিছে। গাখীৰকণ পেটত পৰিলে পেটটো জোৰ পৰিব, ভাল পাবি। লৰিবোৰৰ পুৱাই পুৱাই লৰা ধপৰাখন আৰম্ভ হ'ল। এই মটৰৰ ভুৱনি, উৰাজাহাজৰ হুহুৱনি শুনি শুনি মোৰ আৰু কাণ কলা হ'ল গ'ল। মায়ো, তই সৌ কুঁৱাটোৰ পাৰতে অলপ পানী তুলি মুখখন ধুই লৈ যা। এই জালুখনো অলপ তিয়াই দিবি, ভাল পাবি। যা। যা যা, সোনকালে হাত মুখ ধুই আহ।
ইলাহিমিয়া ঘৰত আছেনে? ঐ ইলাহিমিয়া এই আছো আমার গোলাপ বাপাই দেখোন আজি যে পুৱাই পুৱাই ওলালাহি নে আজিও আকৌ ঘৰ দুৱাৰ এৰাৰ কিবা হুকুম লৈ আহিছা পিছে বহাচোন বহা কোৱা পিছে এটা খবৰৰ কাৰণেহে আহিলোঁ। কি খবৰ এই আমাৰ ফালৰ ছোৱালী এজনী এইফালে আহিছিল বোলে। এই বানেশ্বৰৰ ছোৱালীজনী আকৌ তাই পৰহিৰে পৰা মোৰ ইয়াতে আছে। তুমিতো ঘটনাটো শুনিছাই থানাৰ দাৰোগাই কৈছিল। পিছে থানাৰ সৰু দাৰোগাজন ভাল হৈছেনে বাৰু? জিলাৰ হাস্পতাললৈ নিছে, ভাললৈ আহিছে। আল্লাই ভাল কৰিব দিয়া। এই পিছে পুলিচ এনেকুৱাহে হ'ব লাগে, ছোৱালীজনীৰ জানটো বচাবলৈ নিজৰ জানটোকে দিব খুজিছিল বুজিছা। পিছে ছোৱালীজনী এতিয়া ক'ত আছে? ক'ত থাকিব আৰু, মোৰ ইয়াতে আছে। সেন্দুৰ ছোৱালী তাই, মুখত খুটকণ এটাও নিদিয়ে। এনেদৰে আৰু কিমান দিন থাকিব? তাকে ভাবি আছিলো, তাইক সুধিলো বোলো তোক ক'ৰবাত থৈ আহোঁগৈ ব'ল। পিছে তাই কোনো পধ্যে মান্তি নহয়। তাকে ভাবি চিন্তি আছো, বোলো থানাৰ দাৰোগাকে সমজাই দিওঁগৈ নেকি। লভিতা, লভিতা, নাকান্দিবা লভিতা, নাকান্দিবা লভিতা। নাকান্দিবি মায়, গাখীৰকণ খাই লহি আহ। কান্দি কাটিলে কিটো হ'ব, বল। পিছে বাপাই এই কিবা এটা দিহা লগাব লাগিল নহয়। মইতো সকলো ভাবি চিন্তিয়েই দেশকালৰ কথা দেখিয়েই তাইক মৌজাদাৰৰ ঘৰত থৈছিলো। নিজেই তাৰ পৰা আহিছে। কি এৰা একেলৈ তোমালোকৰ গাঁৱতে কাৰোবাৰ ঘৰত হ'ব পাৰা দেখোন, তোমাৰ ঘৰতো। ইলাহি ককা, তুমি বুজা নাই, মই হিন্দু ঘৰৰ ছোৱালী। এইবোৰ বঙালে কঙালে মোক হাতত ধৰিলে। মই তোমাৰ ঘৰত, মুছলমানৰ ঘৰত আশ্ৰয় লৈ আছোহি। এতিয়া গাঁৱৰ মানুহে মোক সিহঁতৰ ঘৰত ৰাখে কেনেকৈ? সিহঁতৰ ইহকাল পৰকাল নষ্ট যাব। বুজিছা বুঢ়া ককা? আল্লাহ আল্লাহ, মানুহবোৰ ইমান কাটচিটিয়ানে। ইলাহিমিয়া, কি কম? আমাৰ মানুহবোৰৰ আজিও চকু মুকলি নহ'ল, আজিও। পিছে হেৰি নহয়, গান্ধী মহাত্মাই দেখোন কংগ্ৰেছৰ মানুহবোৰে এইবোৰে এৰিবলৈকে কৈ আছিল। মহাত্মাৰ কথাৰ অকণো গোন্ধৰা নাইনে? মানুহ বিপদত পৰিলে, মানুহৰ বিপদ চাপিলে এইবোৰ সহিব লাগে। কিয় হৈ থাকিব? অন্যায় অত্যাচাৰ কেতিয়াও সহি থাকিব নালাগে। তুমি মোক আশ্ৰয়ৰ বাবে মৌজাদাৰৰ ঘৰত থলা,
তাত ক'ত মোক দুআষাৰ মৰমৰ মাতেৰে মনক সান্তনা দিব? কিনা গোলামৰ দৰে বাবলৈতো লাগিলেই, তাৰোপৰি পুৱাৰে পৰা ৰাতি দুপৰলৈকে যতবোৰ কেহাতিতা আটাইবোৰ দিবলৈ লাগিল। তেজ মঙহৰ মানুহে নোৱাৰে সহিব। মইতো আৰু গৰু ছাগলী নহওঁ। মই মৌজাদাৰণী তেনে বুলি ভবা নাছিলো। সিহঁতে মানুহক গৰকি গৰকি মানুহক যে মানুহ বুলি ভাবিব লাগে সেইটো পাহৰিয়ে গৈছে। এৰা, এই মানুহবোৰ বৰ কাঠচিতীয়া হ'ল, বৰ কাঠচিতীয়া হ'ল। পিছে বুজিছা, তুমিয়ে কিবা এটা দিহা লগোৱা। ইলাহী মিয়া, মই একো বুদ্ধিকে পোৱা নাই। এৰিছে কিছু কিছু। পিছে আমাৰ ফালৰ গাঁওবোৰৰ এতিয়াও বেছিভাগ গঞাই একেবাৰে আগৰ দস্তৰটোকে খামুচ মাৰি ধৰি আছে। পিছে তোমালোকৰ ডেকা ল'ৰাবোৰে? আমি ডেকাবোৰে যুঁজিছো, সিহঁতৰ বিৰুদ্ধে যুঁজিছো। পিছে ঘৰৰ মানুহবোৰৰ সৈতে যুঁজা বৰ টান। বাহিৰৰ মানুহক যুঁজি বাগৰি সৈমান কৰাব পাৰিলেও ঘৰৰ মানুহক নোৱাৰি। কেলৈ? তুমিয়ে এই ছোৱালী বিয়া কৰোৱাৰ কথা আছিল, তোমাৰ ঘৰলৈকে নি আশ্ৰয় নিদিয়া কিয়? ইলাহী মিয়া, আজি লভিতাৰ বিষয়ে নানা কথা ওলাইছে। আজি যদি তাইক মই আশ্ৰয় দিওঁ, যাক সমাজে নানা কথা ওলাইছে। অৱশ্যে যি ঘটনাৰ দ্বাৰা ঈশ্বৰে মোক নিছে, ওলাব। মোৰ মান গ'ল, জাত গ'ল, ইজ্জত গ'ল বুলি মানুহৰ ভাবিবৰ কথাই। কিন্তু তুমিও মোক ঘিণ কৰিবানে? কেতিয়াও নকৰো লভিতা। মই আজিকালি ডেকা ল'ৰা লভিতা। আজিকালি ডেকা ল'ৰা, আজিকালি উপজিছা সেই বুলিয়েই নে? আজিকালি উপজিলেই আজিকালি ডেকা হ'ব নোৱাৰি। তোমাৰ মনটো আজিৰ দিনতো আজি সেই ২ বছৰ আগৰ ডেকাৰ দৰে। যিটো তুমি সত্য বুলি ভাবা, তাক সমাজৰ ভয়ত তোমাৰ ক'বলৈ সাহ নাই, কৰিবলৈ সাহ নাই। তুমি নকবা আজিৰ দিনৰ ডেকা বুলি। সেই বুলি তুমি নিজকে ভুৱা নিদিবা। যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলি উঠা নাই, সি আজিৰ দিনৰ ডেকা হ'বই নোৱাৰে। ৰজাৰ অন্যায়, আইনৰ অন্যায়, দেশৰ অন্যায়, দেশত চলি থকা অন্যায়, নিয়ম কাৰণ, মূৰ্খ সমাজৰ সংকীৰ্ণ মনৰ মানুহৰ নিৰপৰাধী নিমাখিতৰ ওপৰত অন্যায় অত্যাচাৰৰ বিৰুদ্ধে নিজৰ সুখ সম্পদ, আনকি জীৱনটুকু দি যি ডেকাৰ থিয় হ'বলৈ মনত বল নাই, বুকুত শক্তি নাই, সি আজিৰ দিনৰ ডেকা হ'বই নোৱাৰে। মই এতিয়া অস্পৃশ্য। মই এতিয়া যাওঁ ককা। গোলাপ, তুমি মোৰ বাবে মূৰ ঘমাব নালাগে। তুমি মোৰ বাবে আমনি পাব নালাগে। সমাজৰ চকুৰ কুটা দাঁতৰ হাল হ'ব নালাগে। সমাজৰ বৰমূৰীয়া ধৰ্মধসকলৰ গৰিহণা হাও খাবলৈও তুমি যাব নালাগে। তুমি যিয়েই হোৱা, তুমি আজিৰ দিনৰ ডেকা নোহোৱা। তুমি তোমাৰ গাঁওলৈ, মানুহলৈ, সমাজলৈ, ধৰ্মলৈ, জাতলৈ তুমি থাকা। কিন্তু তুমি কাৰো আগত নকবা তুমি আজিৰ দিনৰ ডেকা বুলি। তুমি নকবা।
মাই